হয় দৰ্শক আপোনালোকক এটা নতুন টক শ্ব'লৈ আমি আমন্ত্ৰণ জনাইছোঁ। মানে আজিৰ টক শ্ব'টো হ'বলৈ গৈ আছে বহুত বেছি ধামাকা। মানে অহাকালিৰ পৰা মেট্ৰিক পৰীক্ষা, গতিকে আমি মেট্ৰিক পৰীক্ষাৰ বাবে বিশেষ দুজন অতিথিক আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ টক শ্ব'লৈ। মানে সেই বিশেষ ব্যক্তি কেইজনৰ পৰা আপোনালোকে যিখিনি কথা জানিব পাৰিব সেইখিনি বহুত বেছি মূল্যৱান হয়। গতিকে আমি সেই বিশেষ ব্যক্তি কেইজনক আমাৰ এই টক শ্ব'লৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমাৰ এই টক শ্ব'লৈ আমন্ত্ৰণ জনাম এইবাৰ দিব লগা মেট্ৰিকৰ কেণ্ডিডেটজনক। এতিয়া তেখেতক আমাৰ এই টক শ্ব'লৈ আমন্ত্ৰণ জনাইছোঁ। আহক আহক। ও বাপু, ও পাহাচাৰ কৈ আয়া নেকি হা? হয় দৰ্শক আমাৰ মাজত উপস্থিত সাধাও খা। ও মুৰা বাগা টকছো চলি আছে, টকছো চলি আছে, টকছো মুৰা বাগা ও এই কেমেৰা ও হৰেনে কেমেৰা কৰি আছে তো হৰেনে হা টকছো চলি আছে তো কথা মুৰা বাগা তো এই মেট্ৰিক তো হয় দৰ্শক আমাৰ মাজত এয়া মেট্ৰিকৰ কেণ্ডিডেট আহি পাইছে আৰু এতিয়া আমাৰ মাজলৈ আন এজন ব্যক্তিক মাতিম। সেইজন ব্যক্তি হৈছে আমাৰ মেট্ৰিকত 5 বাৰকৈ ফেইল কৰা এজন ব্যক্তি। তেখেতক আমাৰ ইয়াৰ টক শ্ব'লৈ আমন্ত্ৰণ জনাইছোঁ। এয়া আমাৰ মাজত 5 বাৰকৈ মেট্ৰিকত ফেইল কৰা এজন ব্যক্তি আৰু এইফালে অহাকালি মেট্ৰিক পৰীক্ষা দিব লগা এজন ব্যক্তি। ভাল তোমাক দেখা দেখা লাগছিল প্ৰেক্টিকেল পৰীক্ষা দিব লাগিছিল। আমি আগতে পৰিচয়টো কৰি দিওঁ। এয়া আমাৰ মাজত আহি পালে 5 বাৰকৈ ফেইল কৰা এজন ব্যক্তি আৰু এইফালে অহাকালি দিব লগা এজন মেট্ৰিকৰ কেণ্ডিডেট। নমস্কাৰ। তেখেতে মই পৰিচয়টো দাঙি ধৰিলে ভাল পাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হুলু লুলু কিংকৰ। হুলু লুলু কিংকৰ, হুলু লুলু কিংকৰ। আমি তেখেতক বহুত বহুত মানে ধন্যবাদ জনাইছোঁ আমাৰ টক শ্ব'লৈ অহাৰ বাবে। সেইফালে বহা আৰু এইফালে আমাৰ 5 বাৰকৈ ফেইল কৰা ব্যক্তিজনক বহুত বহুত ধন্যবাদ জনাইছোঁ টক শ্ব'লৈ অহাৰ বাবে। এতিয়া আপোনাৰ পৰিচয়টো দাঙি ধৰিবলৈ ৰাইজৰ মাজত আপোনাক আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ, মোৰ নামটো মই পাহৰি গ'লোঁ। মোৰ নামটো বা কি আছিল এইখিনি মই পৰিচয়। আপুনি নামটো বাহিৰি গৈছে। সেইকাৰণে মই মেট্ৰিকত 5 বাৰ ফেইল কৰিলোঁ। ভাবি চাওক ৰাইজ কিমান মাথা থকা মানুহ হ'ব পাৰে এইজন ব্যক্তি। নিজৰ নাম বাহিৰি গৈছে তেখেতে। ভাবক তেখেতে কি বঁটা পাব, ভাবি লওক আপোনালোকে, ভাবি লওক। তো আমি প্ৰথমতে জানিব বিচাৰিছোঁ, বাবা তুমি মেট্ৰিকত যিহেতু দিবা, কেইঘণ্টা তুমি কিতাপ পঢ়া? মই কিতাপখন 2 ঘণ্টা লওঁ, তাৰে মই 1 ঘণ্টা 40 মিনিট 42 ছেকেণ্ড মই বেলেগ কথা ভাবোঁ। 5 মিনিট মই খোৱা বস্তু কথা ভাবোঁ, 5 মিনিট মই আৰু হাগবা যাওঁ মুখবা যাওঁ সেই ভাবি দিব মানে সেয়ে মই কিতাপ চাওঁ 2 মিনিট 3 মিনিট। এনে যিহেতু তোমাৰ মেট্ৰিক পৰীক্ষা আহিছে, গতিকে তোমাৰ মেট্ৰিক পৰীক্ষাত তোমাৰ কেনেকুৱা কি মানে কি তুমি পদক্ষেপ লৈছ যে মই কেইটাত উঠিছোঁ কি উঠিছোঁ সেইখিনি জনাই দিব। কাৰণ বাকীসকল যিসকল ছাত্ৰ ছাত্ৰী চাই আছে যাতে তোমাৰ পৰা মানে আপোনাৰ পৰা সেইখিনি বস্তু জানিব পাৰে, সেইখিনিৰ কাৰণে আমি টক শ্ব'টো পাতিছোঁ। আপুনি সেইখিনি উপদেশ ৰাইজক দিলে ভাল পায়। মই মানে ইমান নোৱাৰোঁ। কিয়? তুমি মেট্ৰিকৰ কেণ্ডিডেট কেনেকৈ হ'লা? তুমি উপদেশ দিব নোৱাৰা? মইতো কিতাপে নকৰোঁ, একো নকৰোঁ। মই ঘৰত বাগান দি থাকোঁ, নাম্বাৰ কৰোঁ বাগান দি থাকোঁ। ফটো পিৰা এইফালে টক শ্বো চলি আছে। মুৰা বাগৰাক আন্তৰিক ঘৰ মাৰিম 10টাকে গম পাইছা? হে টক শ্বো চলি আছে, হৰেনে কেমেৰা কৰি আছে ইমান টাইমে, তাৰ হাতৰ বি নেই হা? বুজমুৰা হো 5 বাৰ ফেইল কৰা মহাপণ্ডিত। সেইফালে চা, সেইফালে চা। উপদেশ দিবা নোৱাৰা? নোৱাৰোঁ মই। এতিয়া মই এখেতৰ পৰা জানিম আপুনি 5 বাৰ ফেইল কৰা কাৰণটো কৈ দিয়ক ৰাইজৰ মাজত। মোৰ কাৰণটো হ'ল মই নিজৰ নামটো মই পাহৰি গৈছোঁ। আপোনাৰ কিবা অসুবিধা আছিল ঘৰত? আৰ্থিক অৱস্থা বেয়া? ঘৰত ঘৰত মানে ক'ত তোৰ? ক'ত হ'ব? স্কুলত হ'ব নেকি? ঘৰত কি হৈছিল? লাইন নাছিল মানে। লাইন নাছিল? আমিও এই লেমৰ পোহৰত পঢ়ি আমি এই পাছ কৰিছোঁ। লেম্প নাছিল মোৰ ঘৰত। মই জনকা পকাৰ পোহৰ ধৰি আনি মই টেমাত ধৰি মই কিতাপ পঢ়ি পাছ কৰি আজি মই এংকাৰ হৈছোঁ দে। গম পাইছা? আপুনি মেট্ৰিকত কি হৈছিল? হা? মেট্ৰিকত কি হৈছিল? মই মেট্ৰিকত পাবা পাৰোঁ, থাৰ্ড পাবা পাৰোঁ মই। কি
কি ক'ম মই তুমি দুইবাৰ ফেল কৰিব পাৰো ফেলে? তথাপিতো মই পাছ কৰিছো না একবাৰ ধংসা পকা ধৰি আনি মই আপুনি কিবা কওকহে আপোনাৰ পকা মোৰ ঘৰত নাযায় আপুনি ফেল কিহৰ কাৰণে কৈছিল সেই বস্তুটো কৈ দিয়ক ৰাইজৰ লগত সেইখিনি কিহৰ কাৰণে আপোনাৰ আছিল লেম জনকা পকাৰ ঘৰত আপুনি কি কৰিছিল মোৰ সেইখিনি নাই সেইখিনিও নেই মই জনকা পকাই নাযায় আমাৰ ঘৰত সেইকাৰণে ফেল কৰলা তুমি দিনত কিতাপ চাব পৰা নাছিলা দিনত কিয় পৰা নাছিলা দিনত আমাৰ এতিয়া পঢ়াটো নপৰে সূৰ্যটো অলপ সেই হেন অ আমেৰিকাত থকা নাই তুমি তাতেও একবাৰ হ'লেও দিন হয়ে আমাৰ কিয় নপৰে কিয় এনে আপোনালোকৰ জেগাখিনিত কিবা বাছ আছে নেকি বহুত বা আছে বা আছে এতিয়া আপুনি কওক কি ক'ম মই? আপোনাৰ ৰিজাল্টটো কেনে হ'ব ৰাইজে কৈ দিয়ক মই মেট্ৰিক ফেল কৰিম ফেল কৰবি ফেল কৰিম মই আপোনাৰ শিষ্য নেকি গুৰু তোক মাতলো কি কৰবা তই যদি ফেলে কৰা চাদা খালে হ'লে ভাল আছিল নেকি চাদা না নাখাওঁ দিয়ক দিয়ক মই মাৰিম ঐ, এটা কাণ তৈলা চৰম এই বাগে যাই পৰবি গম পাইছা বাপু গজমুৰা টকচ চলি আছে তুই ফেল কৰাৰ কাৰণে মাতা নাই আপুনি কওক ৰাইজক যিকেইটা ছাত্ৰ ছাত্ৰী আপোনাৰ পৰা নলেজ পাব সেই কথাৰ কাৰণে মাতছো আপুনি অলপ উপদেশ দিয়ক চবৰে যদি পাছ কৰি ডাক্তৰ ইঞ্জিনিয়াৰ হয় আপুনি দানা ক'ব পৰা হ'ব মই খেতিয়ক হ'ম আচ্ছা আচ্ছা বঢ়িয়া 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 খেতক খেতিয়ক দানা মানে দানা মানে এই ভাত ভাত সেইকাৰণে আপুনি মানে পঢ়াটো ফেল কৰিব ফেল কৰিম হয় দৰ্শক স্বাগতম জনাইছো আৰু এটা নতুন কথা লৈ আপোনালোকক মানে মানে কি ফেল কৰিব আৰু ফেল কৰা কাৰণটো আপোনালোকক মই জনাবলৈ পাই অত্যন্ত সুখী যে এইজন ব্যক্তিয়ে কৈছে যে মানে কথাটো হ'ল যে মই কৈ লওঁ ৰাইজক মানে এইজন ব্যক্তিয়ে ফেল কৰাৰ কাৰণটো আমি আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ মানে এইজন ব্যক্তিয়ে ফেল কৰিব এইটো কাৰণত যে আমি যদি সকলোৱে পাছ কৰোঁ এওঁ মানে দানা মানে চৰি মানে দানা মানে ভাত ক'ৰ পৰা খুৱাব মানে খেতিয়ক হ'ব মই সেইফালে কৈ আছোঁ তো আমি বহুত ডাঙৰ কথা এইটো গভীৰ কথা আমি চিন্তা কৰিবলগীয়া কথা যে এইকেইজন ব্যক্তিক আমি কি বঁটা দিব লাগে অসমৰ পৰা আমি জানিব মানে মহোদয়সকলক আমি অনুৰোধ জনাইছোঁ যে এইসকলক এটা ভাল বঁটা দিয়ক আৰু মোৰ ইয়াৰ পৰা এটা বঁটা দি আপোনালোকক এই ব্যক্তিক খেদিবলৈ চেষ্টা কৰিম আপু হৈ গ'ল হৈ গ'ল চাহ পানী নুখুজ নেকি চাহ পানী খাম যাওঁ 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 চাহ পানী চাহ পানী লাগে তোক চাহ পানী লাগে তোক ঐ যা এই গজমুৰা চাল্লাহ মোবাইলটো এই মাথা চাথা আলিমুলি কৰি দিছিল এই দুজন ব্যক্তিক মাতিছিলোঁ এজন হৈছে মহাপণ্ডিত বুলি ভাবি মাতিছিলোঁ কিন্তু সি ওলালে এই একে আৰু এই পাঁচজন ফেল কৰা ব্যক্তিটোকো মাতিলোঁ এয়া হৈছে আমাৰ টক শ্ব' গতিকে আপোনালোকৰ ক্ষমা বিচাৰিছোঁ এই টক শ্ব'টো এনেকুৱা আমাৰ ব্যক্তিসকলক কি উচিত মানে কি মূল্য দিয়ে আপোনালোকে ভাবি ল'ব আৰু আজিৰ টক শ্ব'টো এইটোৱে আছিল তো আপোনালোকৰ মাজলৈ এটা সৰুকৈ টক শ্ব' আমি দিবলৈ চেষ্টা কৰিলোঁ আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কাৰোবাৰ মনত আঘাত আনিবলৈ নহয় আৰু তাতে কিবা ভুল হ'ব পাৰে ভুল হ'লে ক্ষমা কৰি দিব আৰু যদি কিবা ভুল হয় কমেণ্ট বক্সত লিখি দিব কাৰণ কমেণ্ট বক্সত লিখি দিয়াখিনি আমি চাই আমি নিজকে শুধৰাব চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব জয় অসম জয় অসম